हेलो हेलो सर नमस्कार हेलो হয় নমস্কাৰ হয় ক'ব হয় অৰূপ কলিতা হয় নহয় বাৰু হয় আপুনি আজৰি হৈ আছে নেকি আছোঁ কওক হয় আপুনি কালি এটা কমপ্লেইন দিছিলে আপোনাৰ একাউণ্টৰ এগেইনষ্টত হয় এতিয়া আপোনাৰ নাম্বাৰটো কি প্ৰব্লেম হৈছে নাম্বাৰটো মানে ছাৰ মই আপোনাৰ আজি 3 বছৰ দিন একাউণ্টটো চলাই আছোঁ হয় তাতে আপোনাৰ মানে মোৰ যিটো ৰেজিষ্টাৰ নাম্বাৰ দিয়া আছিলে হয় সেই ৰেজিষ্টাৰ নাম্বাৰতে আপোনাৰ পইচা ট্ৰানজেকশ্যন হৈ থাকে আৰু আপোনাৰ মেছেজো পাই থাকোঁ হয় এতিয়া অলৰেডি প্ৰব্লেমটো হ'ল কি মানে মোৰ সেইটো একাউণ্টত এতিয়া পইচাটো সোমাই ইয়াত হয় কিন্তু পইচাটো মানে উইড্ৰ কৰিব নোৱাৰি পইচাটো ওলাব নোৱাৰি কাৰোলৈ দিব নোৱাৰি মানে মোবাইল নাম্বাৰ নট ৰেজিষ্টাৰ্ড বুলি এনেকৈ দেখায় আপডেট মোবাইল নাম্বাৰ হয় ভিজিট টু ব্ৰাঞ্চ এনেকৈ দেখায় মানে আজি মই সেইটো কাৰণে বেংকতো গৈছিলোঁ হয় আপোনাৰ KYC কাৰণে আপোনাৰ ফৰ্ম তাত দি থৈ আহিছোঁ মই হয় নেকি এতিয়া এইটো কিমান দিন এক্টিভেট হয় নাজানো হয় এইটো নিশ্চিতভাৱে আপোনাৰ এক্টিভ হৈ যাব আপোনাৰ প্ৰব্লেমটো কাৰণে আমি লিখি ৰখোঁ হয় হয় ঠিক আছে আপুনি আহোঁতে টাউনৰ পৰা মইনা দোকান পাণ এটা লৈ আহিবচোন হয়